নমস্কাৰ গ্ৰহণ কৰিব। আশা কৰোঁ সকলো ভালে কুশলে আছে। পুনৰ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ মই পুতুল ক্লিন্সমেন। ময়ে সকলো জানো আৰু মোকে সকলো লাগে। যেতিয়াৰ পৰা মই আৰু মোক শব্দটো সমাজত বেছিকৈ চলিছে, তেতিয়াৰ পৰা মানুহৰ মাজত শত্ৰুতা আৰু লোভমোহ বাঢ়ি গৈছে, যাৰ ফলত আমাৰ মাজৰ পৰা মৰম বিশ্বাস বিলুপ্ত হোৱাৰ দিশত গৈ আছে। আজিকালি সমাজত কোনোবা ব্যক্তিয়ে কথা ক'লে আমি কথাটো কিমান সঁচা কিমান মিছা সেইটো বিচাৰ নকৰোঁ। ব্যক্তিজন ধনী নে দুখীয়া সেইটোত বেছি গুৰুত্ব দিওঁ। যদি ধনী হয় হাততালি বাজিব আৰু যদি দুখীয়া হয় কৌকিল পৰিব। আমি কেৱল ব্যক্তিগত স্বাৰ্থত সমাজ চলাই আছোঁ। কেতিয়াবা এনেকুৱা লাগে যেন আমাৰ জীৱনটো সমাজৰ কেইজনমান মানুহে ৰিমটৰ দ্বাৰা চলাই আছে। সিহঁতে যি বিচাৰিছে আমি সেইটো কৰিছোঁ। কিয় আমাৰ নিজস্ব বোলা একো নাই নেকি? যদি আছে আমি নিমাত কিয়? আচলতে আমাৰ জ্ঞানৰ অভাৱ। কিতাপ ফুটপাথত আৰু জোতা গ্লাছৰ শ্ব'ৰুমত বিক্ৰী কৰা মানে আমি জ্ঞানতকৈ পিন্ধনত বেছি গুৰুত্ব দিছোঁ, যাৰ কাৰণে আমি খাই লৈ জীয়াই থকাতে সীমাবদ্ধ হৈ আছোঁ। শেষত কেইটামান প্ৰেৰণাদায়ক কথাৰে আজিৰ ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ। কথাকেইটা এনেধৰণৰ: আমি সদায় মানুহৰ মন জয় কৰাৰ চেষ্টা কৰিব লাগে, কিয়নো দুনিয়াখন জয় কৰিতো ৰজা মহাৰজাও খালী হাত লৈ মৃত্যুবৰণ কৰিছে। দুটা বস্তুৰ হিচাপ কৰা বাদ দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ। জীৱনটো অতি সহজ হৈ পৰিব। ইমানদাৰীৰে কামোৱা ধনেৰে মানুহে খায় আৰু বেইমানীৰে কামোৱা ধনে মানুহক খায়। আগৰ জামানাত মানুহেই মানুহৰ ভৰিৰ পৰা কটা ওলাইছিল। এতিয়া মানুহেই মানুহৰ সম্বন্ধত কটা সোমাই ভাল পায়। যদি কাৰোবাৰ দুখ দেখি আপোনাৰ অলপ হ'লেও মনত দুখ লাগিছে, তেতিয়াহ'লে ভগৱানে আপোনাক মানুহ বনাই অলপো ভুল কৰা নাই। অলপ সময় উলিয়াই আপোনজনৰ লগত কথা পতাৰ চেষ্টা কৰিবা। যেতিয়া আপোনজনেই নাথাকিব সময়বোৰ কি কৰিবা? বন্ধুসকল, আপোনালোকৰ মনৰ ভাৱ কমেণ্টত জনাব বুলি আশা কৰি ভিডিঅ'টি আজিলৈ সামৰণি মাৰিছোঁ। জয় আই অসম।